Hey guys, welcome back to the channel JT Vlogs. আৰু সকলোকে মোৰ চেনেল JT Vlogs লৈ পুনৰবাৰ স্বাগতম জনাইছো আন এটা ভিডিঅ' লৈ আৰু আজিৰ ভিডিঅ'টো অকমান বেলেগ ধৰণৰ হ'ব কাৰণ আজি আমি খেলিব গৈ আছো to be honest to be honest আমাৰ গেমটো এনেকুৱা হ'ব আমি তিনিজনীৰ বিষয়ে পাঁচটা কি কম ভাল গুণ আৰু বেয়া গুণ পাঁচটা একদম টু বি অনেষ্ট কোনো কাকো বেয়া ক'বলগীয়া নাই ভাল গুণেই হ'ব বেয়া গুণকেইটাই ক'ব লাগিব ভিডিঅ' কৰিছোঁ বা ইজনী সিজনীক পিছত আফটাৰ ভিডিঅ'ত মাৰপিট কৰিম বুলি নহয় যিটো সঁচা সেই সঁচাখিনিয়ে ক'ব লাগিব তো আজি গেমটো আমি আৰম্ভ কৰিম ফাৰ্ষ্ট কাপ আৰম্ভ কৰিম অ'কে তোমাৰ পৰা ফাৰ্ষ্ট দীপ্তিয়ে তোৰ নিজৰ গুণটো ক'ব নালাগে আমাক তহঁতি তই ফাৰ্ষ্ট আচমাৰ বিষয়ে ক ঠিক আছে ভাল আচমাৰ আমি এটা কাম কৰোঁ ফাৰ্ষ্ট আমি পাঁচটাকৈ ভাল গুণ কৈ লওঁ তাৰ পাছত আমি বেয়া গুণখিনি আকৌ পাঁচটা ক'ম ভালকেইটা আগত ক'ম নে বেয়াকেইটা আগত ক'ম আগতে বেয়াকেইটা কৈ লওঁ তেতিয়া ইণ্টাৰেষ্টিং হ'ব ন যদি ভাল গুণ ওলাই দীপ্তিয়ে আচমাৰ বিষয়ে পাঁচটা ক বেয়া গুণ কৰা আকৌ মই আচমাক চাইড কৰি লওঁ নেকি তোৰ ভৰচা লাগি যাব পাৰে ন দীপ্তি ওলাইছোঁ চলি নেপেলাবি মোবাইলটো ফাৰ্ষ্ট বেয়া গুণটো কৈছোঁ টু বি অনেষ্ট যেতিয়া তাই কিবা এটা প্ৰব্লেম হ'ব মোকে ক'ব চব তোৰ কাৰণে হৈছে ট্ৰুথ হয় একদম ট্ৰুথ হয় অ'কে তাৰপৰা এটা হৈ গ'ল বেয়া গুণ দেই কণ্টিনিউ তই একো কৰিব নোৱাৰ পিছত আকৌ নকবি ময়ো ক'ম ন তাৰপৰা আৰু এটা বেয়া গুণ হৈছে সদায় ক'ৰবালৈ যাবলৈ থাকিলে তাই সদায় আগতীয়াকৈ ওলাই নাহে সদায় ক'ব ওলাই আহিলোঁ বুলি কিন্তু মোক সদায় ৰখাই থৈ দিয়ে তাৰপিছত তিনিটা হৈছে সঁচাকৈ একদম তই আচমাক কিমান বছৰৰ পাইছ মই মানে ক্লাছ 6ৰ পৰা আচমাক পাইছ তই ঠিক ক্লাছ 6ৰ পৰা এতিয়ালৈকে যোনজনী আচমা তাই বেয়া গুণ ওলাই অট'মেটিকেলি ওলাই যাব আৰু ক আৰু বহুত কনফিউজ আছে 3 নম্বৰ কনফিউজ বাহ এইটো নহয় বাৰু তালিয়া আৰু 3 নম্বৰ হৈ গ'ল আৰু দুটা পিছত কথা হ'ব নাই নহয় গেম ইজ গেম বেয়া গুণ ওলাইছে নি মোৰ বিষয়ে ওলাইছে ভাত পানী বনাব একদম পবিত্ৰ লড়কি ক একদম অন্তৰেদি ভাবছি কিন্তু তাই কষ্ট দিছে গোটেই কষ্ট খিনি ভাব ও মাই গড মানে তোৰ কষ্ট দিছে তোৰ ইয়াত জোৰ লগা বাহ জ্বলাছে গিৰা কেনেকৈ কৰিব লাগে ক'বালৈ যাবলৈ থাকিলে জোৰ নকয় গুচি যায় তোৰ লগত সেইটো মোক বেয়া লাগে এইটো বেয়া গুণ দুইজনীয়ে বেয়া গুণ ন মোক আহি গ'ল একদম এতিয়া পাছতে পৰা লেটেষ্ট হ'ব লাগিব যাতে শুনিলে খং উঠি যায় আৰু বেয়া গুণটো পাছতে লেটেষ্ট বেয়া গুণ হয় একদম বেয়া গুণটা লেটেষ্ট লাগে বেয়া গুণটো তাই ভাবিবলগীয়া হৈছে আকৌ ভাবিছোঁ মই এনেকৈ তোৰ ইমান বেয়া গুণ ভয় খাই গৈছে ভয় খাইছে 5 নম্বৰ বাকী হেবা তাই কৈছে ন মোৰ বেয়া গুণ নাই বুলি তাই কৈ আছে ভাবিব লাগিব 5 নম্বৰ নোলাইছেগৈ আৰু মাৰ নোখোৱা চিন্তা চলি আহ মানুহজনী ওলাই চাগে মেম হেল্ল' গাইছ আপোনালোকে দেখিছে ন মোৰ বেয়া গুণ নাই তথাপিও মানে তাই জোৰ জবস্তি উলিয়াই আছে বিচাৰিছোঁ আৰু বহুত উস্তাদি কথা মানে একদম 5টা গুণ হৈ গ'ল বেয়া এইটো পাই মোৰ মানে তই এতিয়া মোৰ বেয়া গুণকেইটা মই শুনিম বাৰু চবৰে বেয়া তেৰি বাৰী আমি বেষ্ট ফ্ৰেণ্ড হয় ন তো ভাল গুণো আছে বেয়া গুণো আছে তই মোক এটা কথা কওঁ তই মোক কেতিয়াবা পাইছ আমাক বাৰু ক্লাছ 6 পৰা মোক ক্লাছ 1 LP স্কুল একদম স্কুলিং ষ্টাৰ্ট হোৱাৰ পৰা মই ডিগ্ৰীত পাইছোঁ এতিয়ালৈকে আছোঁ আমি তো তই মোক আৰু ভালকৈ জানিবি আগতে বহুত পুৰণি কথা পাতিছিলে দেই ফুটনি আৰু মই আছিলে বহুত আছিলে কমাল আৰু এটা কথা বেয়া কথা পৰীক্ষাত যেতিয়া মানে দেখাবলগীয়া হয় তেতিয়া তাই নিজে বনাইটো লিখিব আমাৰ পৰাও চাই লিখে আৰু আমাক সেইখিনি আমি কম মাৰ্কছ পাইছিলোঁ তাই বেছি পাই যায় সেইটো কাৰণে এবাৰ ইভেন্টছ লৈছিলোঁ ইভেন্টছটো কেনেকৈ লৈছিলি কৈ দে পৰীক্ষাত আমি নেদেখা আমি ইভেন্টছ বোলে মেথছৰ দিনা বোলে এনেকুৱা কৰিম মেথছৰ ল'ম মানে ক্লাছ কান্দি আছে লাষ্টত উপায় নাপায় আৰু মানে দেখুৱাই দিছোঁ অলপ টাৰাছ আহি গ'ল মই পূৰা কান্দি দেখা ফেইল কৰি মোক দেখা মেথছৰ আৰু কি চুৰ আছিলে বস্তু উলিয়াই খাই দিয়ে মানে কি হয় টিফিন চবৰ পেৰেণ্টছে ইমান টেষ্টি টিফিন দিয়ে আমাৰ প্ৰেয়াৰ ষ্টাৰ্ট নহয় আমি টিফিন খতম কাজিয়াও হৈ যায় বা বেয়া পোৱা যায় বা মতলব টিফিন খাবি আমি টিফিন খাবি মুঠতে আৰু মোৰো খাই মোৰ দুটা তিনি ডাঙৰ সদায় খাই খতম ইংলিছত বহুত বেলেগ ধৰণে একদম পঢ়ে ষ্টাইলিছ আৰু মানে বেয়া গুণ কওঁ মই বেয়া গুণ এইটো তাইৰ কাৰণে আৰু কিবা এটা ভাবিলে মানে বহুত অভাৰ ভাবি দিব তাই মানে যোনটো ভাবিব নালাগে আৰু বেছি একদম মানে আসমান জমিন পাই যাওঁগে নেকি অ'কে হ'ব
তেৰি বাৰে ওকে মই ফাৰ্ষ্ট কন্টিনিউ কৰি এখেতৰ পৰা তাই বাই কন্টিনিউ আৰু তই কেমেৰাত চাবি বাৰে বাৰে কেমেৰাত চাবি ওকে এখেতৰ পৰা কন্টিনিউ কৰিছো এখেতৰ প্ৰথম বেয়া গুণটো হৈছে মানে যোনটো কাম কৰিবলৈ মনা কৰিম সেইটোতে বেছি ৰিপিট কৰি থাকিব সেইটো এক নম্বৰ দুই নম্বৰ হৈছে ফোন কৰিলে যে তাই ৰিচিভ নকৰে ৰিচিভ যদি কৰি পাইছে হেল্ল' 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 আজিকালি কথা পাতিব নাজানো কথা পাতিব নাজানো আৰু তিন নম্বৰ গুণটো হৈছে যে বেয়া গুণটো মানে তাই যে কৈছে মই ৰখাই থওঁ হয় মই আঙুলিতে ৰখাই দিছিলোঁ বাট আজিকালি তাই মোক ৰখুৱাই থওঁ একদম আজি আমাৰ ঘৰত কিমান টাইমত আহিছে অঁ তো মই কিমান টাইমত আহি পালোঁ তাই এঘণ্টামানৰ পাছত আহিছে 3 নম্বৰ বেয়া গুণ 4 নম্বৰ তাৰপিছত 4 নম্বৰটো হৈছে অলপ মানুহজনী চেনি আছে আৰু কথাটো বুজিছে ন যোনটো আমি মনা কৰোঁ আমি বহুত মানে অলপ চেনি হয় মানে হয় চেনি হয় চেনি হয় অলপ চাই দিয়া তাৰপাছত 5 নম্বৰ গুণটো আছে দেই বেয়া গুণটো আছে জানো লেটেষ্ট হ'ব লাগিব 5 নম্বৰ লেটেষ্ট তোমাৰ বেয়া গুণ আছে জানো একদম ঠাণ্ডা দিনত মানে গা চা নুধুৱে মোৰ লেটেৰি একদম মানে লেটেৰি আমি ক'ব লাগে তই গা ধুবি আকৌ মোৰ লেটেৰি হৈ যায় নৈ কোন ওচৰতে আছে গা ধুতাই গৈছে অ'কে ফিনিছ এতিয়া তোমাৰ বাৰী আচমাই দীপ্তিয়ে মোক বেছি কৰিব পাইছে কিন্তু দীপ্তিয়ে যিমান বেয়া গুণ মানে নাজানে আচমাই জানে মইতো জানো তো আচমাৰ পৰা অলপ বেলেগ ওলাব বুলি মই আশা কৰিছোঁ আমাৰ ফাৰ্ষ্ট মই ফ্ৰেণ্ডশ্বিপটোৱে কৰিছোঁ দেই আমাৰ ফ্ৰেণ্ডশ্বিপটো মানে ষ্টাৰ্টিং হৈছিলে ঈদগাহ ফিল্ডৰ পৰা বহুত ভাল এটা মেমৰিজৰ লগত মানে আমি দুজনী মুছলিম ছোৱালী সেইকাৰণে আগতে আমি সৰু যেতিয়া থাকোঁ আমাৰ ঈদত যেতিয়া আমাৰ আবাহঁতে নামাজ পঢ়িব যায় সেই সৰু আমাকো লৈ যায় সেই নামাজ পঢ়া দৃশ্যটো চাই বহুত বেছি ভাল লাগে আমি মানে গেটৰ বাহিৰত ৰৈ থাকোঁ আৰু প্ৰত্যেকবাৰ ঈদতহে তাইক লগ পাওঁ বছৰত এই ছোৱালীজনীক মই বছৰত নেদেখোঁ ক'তো নেদেখোঁ ঈদৰ দিনাখন এই ছোৱালীজনী ৰৈ থাকে বাহিৰত আৰু ময়ো ৰৈ থাকোঁ কথা পাতি কিন্তু কৈছোঁ না আকৌ যদি কিবা কাজিয়া হয় মানে আৰু কাজিয়া মানে মই মনত পেলাইছোঁ দেই আগতে মই কৈ লৈছোঁ মোৰ চাইকেল এখন এতিয়া শ্বেয়াৰ কৰা নাই মোৰ যেতিয়া শ্বেয়াৰ কৰা টাইমে মই ক'ম ন তোমাৰ টাইমত তুমি ক'বা ঠিক আছে ক'বলৈ টাইম দিয়া হ'লে চাইকেলৰ পিছফালে মোক টাইম নহয় আমি মানে এবাৰ আমাৰ লগৰ এজনী আছে আৰু চাবদিন তাই ঘৰত নৰ্মেলি ফুৰিবলৈ গৈছিলোঁ তেতিয়া মানে মই চাইকেল চলাব নাজানো আৰু এই লৈ গ'ল চাইকেল চবকে চাইকেল চলাব শিকাইছোঁ মানে জানো আৰু তেনেকৈ মই ইমান কলেজ স্কুললৈ চলাই নাযাওঁ তাৰপাছত আহোঁতে তাই কয় কি বগাব কণ্টিনিউ কৰ মই চলাই দিম অ'কে তাৰপাছত মানে তাই কি কৈছিলে আচমান ল চলাবি নি চলা অলপ ভাল লাগিব বুলি ক'লে তাৰপৰা ঠিক আছে চলাই আহিলোঁ আৰু মানে জ'চতে আৰু চাইকেল চলাবলৈ পাইছোঁ বুলি এতিয়া জ'চতে গুচি আহিলোঁ মানে মই চলাই যে আহিলে তাই মই খোজকাঢ়ি আৰু সেইটো এটা মথাউৰি এটা আকৌ ইমান খোজকাঢ়ি আহিছোঁ এই চলাই মই ভাবিছোঁ ৰসটোক মই ঘৰত দিম বাইক লগাইছোঁ গালি ঘৰত দিম একদম সেইটো বেয়া কথা দেই তাই যদি আমাৰ মানে কাজিয়া থাকে তাই আমাক লগাই দিয়ে তেতিয়া মানে তাইও মাত বোল নকৰে আমাৰ অলপ বেয়া পাই যায় আৰু গম পাইছে ন তাই নিজেও বেয়া হ'ব মানে আমাকো বেয়া আৰু বেছি বেয়াকৈ কথাবোৰ কৈ দিয়ে মানে মোৰ বিষয়ে আৰু অলপ বেছি বনাই কথাবোৰ কিন্তু তাই বহুত অভাৰ থিংকিং আৰু মানে প্ৰতিটো কথা নেগেটিভিটিটো আছেই তাইৰ ভাগৰ এইটো এনেকৈ কৰিলে এইটো নকৰিবিচোন এইটো বেয়া সেইটো বেয়া এইবোৰ কৰিবই মই কৰোঁ মানে কিছুমান ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰত নহয় এইটো 5 নম্বৰ হ'ব এতিয়া 3 নম্বৰ আচমা অংকত বেয়া আছিল 1 নম্বৰ কৰি দিছা কিন্তু অংকত মই ইহঁতক মই দিম ৰ'বা মই হাৰি দিম ভিতৰলৈ যাব তোলা দিয়ে নি তাৰ পাছৰ বেয়া গুণটো হৈছে দেই ক'বলৈ দিছোঁ বিয়াও নালাগে বাৰু দিছোঁ তো বিয়াও অ'কে তাৰ পাছৰ বেয়া গুণ অলপ ভাবিব লাগিব মানে একদম ডাঙৰ ধামাকা এটা দিব সেইকাৰণে ভাবিছোঁ ধামাকাটো একো কথা নাই ঠিক আছে তাই যেতিয়া মানে ঠিক আছে ফ্ৰেণ্ডশ্বিপত আমি কিবা এটা আছে বাৰু তাই লৈ কৈছে নাই 1 2 3 4 কোনো দেখা নাই তাই যদি কিবা বেয়া মানে বেয়া দিশ দেখোঁ ন আমিতো এডভাইচ দিমেই এইটো কাম নকৰিবি সেইটো কাম নকৰিবি কিন্তু তেতিয়া তাই আকৌ আমাৰ এডভাইচটো নলয় ইফালে আমিহে বেয়া হৈ যাম তাৰ পাছত যেতিয়া সেইটো কাম কৰি পস্তাবলগীয়া তাৰপাছত আমাৰ ওচৰত ঘূৰি আহে ঠিক ক'ব আৰু ন সেইটো তোমাৰ বেয়া গুণ শুনিবা লগৰটো তোমাক ভালৰ কাৰণে এডভাইচ দিয়ে হয় নাই তুমি কথাবোৰ কষ্ট নাই যেতিয়া মনা কৰোঁ তুমি নুশুনা তাৰপিছত কোৱা পাছৰ একেবাৰে ডাঙৰ বেয়া গুণাকৈ পস্তাওঁ কিছুমান মানে কিছুমানৰ নেচাৰ থাকে ন কিছুমান মোৰ লগত কাৰণ আমি ইমান মানে সৰুৰ পৰাই লগ পোৱা যেতিয়া আমি জানো ন ইজনী কি দৰকাৰ বা কি নিড হয় সেইটো আমি গম পাওঁ আৰু কাৰ কাৰণে কি ভাল আমিতো জানি বুজিয়ে কৰোঁ বা জানি বুজিয়ে তাইও মোক কিবা কয় বা ময়ো তাইক কিবা কয় তেতিয়া আমাৰ তিনিজনীৰ মাজত তেনেকুৱা বণ্ডিং এটা আছে যে ইজনী কিন্তু হাজাৰ গালি দিলোঁ আমাৰ মাজত বেয়া কিন্তু আমাক মানে তাই বেয়াকৈ কৰিলেও বা আমি ঠিক থাকোঁ কিন্তু তাই নিজে বেয়াকৈ কথা নিজে নামাতে লাষ্টত আকৌ তাই নিজে বুজাইছে মাতিব বাৰু সেইটো ভাল গুণখিনি পাছত ক'ম অ'কে ছয়টা মোৰ পাল এণ্ড লাষ্টত বেয়া গুণবোৰ পালটো মোৰ আহিছে দ্বিতীয়ৰ পৰা আৰম্ভ কৰিছোঁ এতিয়া তাই বহুত বেয়া গুণ ক'ব দেই
মই মানে এক্সাইটেড হৈ থাকক আপোনালোকে আমাৰ বেয়া গুণবোৰ জানিব ভিডিঅ'টো বনোৱাৰ আগত ভাবিছোঁ মই ইহঁত কিজানি বেয়া গুণ কি ক'ব ইহঁতিতো মোৰ বেয়া গুণ বহুত ক'ব সিহঁতৰ বেয়া গুণ কি নহয় বেয়া গুণ বুলি নহয় তেনেকৈ কথাবোৰ এইটো যে সৰুৰ ভুল আৰু যাতে আমি ইজনী সিজনীক শুধৰাব পাৰোঁ সেইটো কাৰণে আমি কৈছোঁ যে এইটো এই বেয়া গুণ আমি তাক বেয়া পাওঁ সেইটো কথা নহয় কি বেয়া গুণ কি বেয়া গুণ কি বেয়া গুণ এতিয়া নিবুকা গৰুটো নিচিনা গৰুটো নিচিনা তাই এনেকুৱা গুণ আছে তাই জানে যে এইটোত যদি মই কেতিয়াবা যদি ষ্টাইল লৈ লওঁ কিজানি কোনোবা যদি ভালটো হ'ব পাৰিব তাই ষ্টেণ্ড নলয় তাই নিবুকা নিচিনা তাই এনেকৈ থাকিব অলৱেজ মানে য়েছ সেইটো নিবুকা হয় নে য়েছ হয় ছেকেণ্ডলি তাই মানে ধৰক আমি বেয়া গুণখিনি কৈ আছিলোঁ যিটো ফাৰ্ষ্ট বেয়া গুণ ক'লোঁ তাই নিবুকা হয় এণ্ড ছেকেণ্ডলি যেতিয়া আত্মাই কয় যেতিয়াই ফোন কৰোঁ বহুত এমাৰ্জেঞ্চি বোলে ফোন পিক আপটোতো মই কেতিয়াবা এনেকুৱা পাইছোঁ মই ভাবোঁ তাই চাগে ফোন পিক আপ কৰে হয়তো তাইৰ হাতত ফোনটো নাই নহ'লে চাইলেণ্ট হৈ আছে নাই বাইদেউৰ হাতত ফোন এনেকৈ থাকিব মোৰ ৰিং হৈ থাকিব বা তাই ৰিচিভ নকৰে মাৰি দিবলৈ মন যায় তেতিয়া সঁচাকৈ কালিও মানে কেতিয়াবা আমাৰ কিবা হৈও যায় তাই পাছত খবৰ পাব আপোনাক কচোন আজি কচোন কি হ'লে আৰু এতিয়াবা বহুতে কথা পাতিব আগতে ফোনত হেল্ল' দীপ্তি তই শুনিব নাই দীপ্তি কি কৰিছ হা একদম মাথাটো গৰম হৈ যায় কথা পাত দীপ্তি মোকেদি মাত কি কৰিছ ঠিক আছে তাৰপিছত সেইটো হ'ল দুটা ক'লোঁ ন বিশেষকৈ মই ভাল চালোঁ তাই পিছত বেয়াকৈ ক'বলৈ নাই তুমি এতিয়া প্ৰথমে বেয়া গুণকেইটা কোৱা তাৰপিছত বেয়া ভাল গুণ তাৰপিছত বেয়া গুণ ধেৰ আছে একেটাই মানে এলেহুৱা মস্ত এলেহুৱা হয় মানে ভাত ভোক লাগিলে ভাতকেইটা বনাওঁ বুলিও আগতে তেনেকুৱা নাছিলে এতিয়া কৰে চাগে দেই আগতে বহুতেই এলেহুৱা বহুত জাদা সি আপোনালোকে দেখি গম পাইছে তাই কেনেকুৱা গম পাইছে ন দেখোঁতেই গম পায় ফাৰ্ষ্ট পেচেণ্টে গম পাইছে তাই এলেহুৱা বুলি এণ্ড এলেহুৱাটো হ'ল টোপনি ধৰিছে এই ব্লগটো আগতে বৰ ধুনীয়া বস্তু একদম স্কুললৈ খাবলৈ যাম সুধো তই পইচা ক'ত পাইছ তাই পইচা ক'ত পাই কোনোবা আছে বুলি কৈ লাগিলে সেইবোৰে পইচা দিছে বিস্কুটৰ পেকেটটো কাৰণে বেলেগ কিন্তু তাই পইচাটো ক'ৰ পৰা লয় মই কৈছোঁ মা ভাগৰ মানি দেখটো পাই গম পাইছেনে আৰু তাই ক'বলৈ মোকে পইচা দিছে একদম দামী বিস্কুট কি হয় আৰু এতিয়াহে অকল হৈছে আগতে ইমানে কি নাছিলে আৰু তাই ইমানে আমাৰ তিনিজনী বিলাক তাই চবতকৈ বেছি খাব পাৰে হয়নে নহয় সেইটো কোৱা নাই গ'লি তই আচমাই মোক লগাইছে তোৰ নক'বা আৰু মোক লগোৱা হ'লে আজি ইমানে কিনাই গ'লাহেঁতেন আৰু কি ক'ম আৰু মেইন থিং তাই যিহেতু এতিয়া তাই ঘৰত অকলশৰীয়া তাইক যিবোৰ অফিচিয়েল কাম থাকে তাইৰ বয়সটো যেতিয়া যোনটো অফিচিয়েল কাম কৰিব লাগে তেতিয়া সেইখিনি কাম নকৰিলে ভোটৰ কাম যেতিয়া দিব লাগে সেইবোৰ নকৰে আমাৰ সেইটোৰ ওপৰত বহুত খং উঠে আৰু এটা বাকী সোনকালে মই পিয়াৰচিখনো বনাবলৈ নাযায় মই ৰিকুৱেষ্ট কৰি দীপ্তি ব'ল মই পিয়াৰচিখন বনাম মই বনাবলৈ গুচি যাম কিন্তু বস্তু ইম্পৰ্টেণ্ট কামখিনি তাই ধ্যান নিদিয়ে সেইটো এটা বেয়া গুণ কাৰণ সেইখিনি তাই ধ্যান দিব লাগে টাইমত দিব লাগে সেয়াই আৰু নকওঁ কালি দিব নহ'লে আৰু এটা থাকিলে আৰু এটা কি ক'ম ন হ'ব দে অলপ ৰেহাই দি দিয়া আৰু মোৰ ওপৰত পইচা খৰচ নকৰে মোৰ ওপৰতো নকৰে আমি তিনিজনী পইচা খৰচ নকৰোঁ এখেতেতো বেছিকৈ নকৰে মই কৰোঁ বাৰু সৰুটো কথা কৈছে এইটো আগতে বহুত খোৱা ওলা ধৰক মানে আইচক্ৰীম নিজে খোৱা কথা নহয় বাৰু খোৱা কথা নহয় আমি যদি ক'বলৈ যাওঁ এইটো লৈ আহিব বোলে কিবা এটা লৈ আনিব লাগিব সূতা এটা লৈ আনিব লাগিব তাই কিন্তু যাব গুৱাহাটী যাব শ্বিলং গৌলত ইমান দূৰ যাব কি আনিম বালি পানী মাটি মৰম থাকিলে কিবা এটা আনিব তাৰপিছত সেই পইচাই নাই পইচা খৰচ কৰিলে খোৱা ঘৰত বনাই পেলাই খোৱাও নাই সেইটো বাহিৰত কি বনাইছিলে মোৰ হাতত একদম কিমান বছৰ হৈ গ'ল